নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এয়া ঘিউ বনাবলৈ লৈছে। আপোনালোকক ঘিউনো কেনেকৈ বনায় তাকে দেখুৱাওঁ। এয়া আৰু গাখীৰ আছিলে, তাৰ পৰা সৰটো কাটিছে। এয়া কেৰাহী পাতি দিছে। কেৰাহীটো ভালদৰে গৰম হোৱাৰ পিছত এয়া কাটি থোৱা সৰখিনি ইয়াত দি দিছে। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব লাগিব, বেছিকৈ হ'লেও জ্বলি যাব। এয়া ভাজি লৰাই এয়া ইমানখিনি হৈছেগৈ আৰু ওপৰৰ এয়া ক'লাখিনি আঁতৰ কৰিব লাগিব। এয়া ঠাণ্ডা হ'ব লাগিব। এয়া ঘৰত